কাকা তোর কি হয়েছিল কাকা মানে ভাবনা চিন্তা করে ঘড়ি ফরি আসাচোন কি হোৱা দেখি নাই একো হোৱা নাই এনেই হয় না আমার মেঘালয় কিছুন দেখা নাই মাঝে মাঝে কান্দি থাকাহে শুনো কি হয়েছিল তোক কেলে হয় না মই আৰু ভাবছিলো কিবা বেমাৰ চেমাৰে হৈছে নেকি কিবা কান্দি থাকিছো বেমাৰ হৈছে সেইবাবে যা এতিয়া সে কি যে বেমাৰ চিমাৰ গিলা হৈ থাকে আৰু মই যাম দে এই ডাক্তৰক ভালকে দেখুৱাবি মই কাম কৰোঁ সপোনত আহি তুমি জান মোক নকৰিবা মনি বুকুখন বহুত বিষাই জানানে দেখি তোমাৰ মুখনি সপোনত আহি তুমি জান মোক নকৰিবা মনি বুকুখন বহুত বিষাই জানানে দেখি তোমাৰ মুখনি কিয় বা এনে লাগে মই চাগে নোৱাৰিমে থাকিব বাচি মই চাগে নোৱাৰিমে থাকিব বাচি সপোনত আহি তুমি দেহা মোক কিয় কৰা মনি বুকুখন মোৰ বিষাই জানানে দেখি তোমাৰ মুখনি সপোনত আহি তুমি দেহা মোক কিয় কৰা মনি বুকুখন মোৰ বিষাই জানানে দেখি তোমাৰ মুখনি কিয় বা এনে লাগে তুমি আঁতৰি গ'লে ময়ো চাগে নোৱাৰিমে থাকিব বাচি ময়ো চাগে নোৱাৰিমে থাকিব বাচি তুমি আহিলা হয় খুৰাদেউ মোক হেনো আপুনি মাতিছিলে বহা হ'ব খুৰাদেউ আৰু ৰমেন তোমাক মই এটা কথা সুধো আজি কিছুদিন ধৰি মই লক্ষ্য কৰিছোঁ আমাৰ নয়নৰ কিবা এটা হৈছে সি কলৈকো নাযায় একোৱেই নকৰে কেৱল ৰুমটোৰ ভিতৰত বেজাৰ মনে বহি সোমাই থাকে কথাটোনো কি মানে খুৰাদেউ বুজিছোঁ ছোৱালীজনীয়ে তাক ভাল পায় হয় খুৰাদেউ সিহঁত দুজনৰ মাজত ভাল বুজাবুজি আছে জনীক মই ভালদৰে জানো ভাল ছোৱালী নামটো কি বুলি ক'লা মেঘালী আচ্ছা তোমাৰ তাত দেৱদত্ত কলিতাৰ মোবাইল নম্বৰটো আছেনে হয় আছে খুৰাদেউ দিয়াচোন ঠিক আছে বাৰু তুমি ভিতৰলৈ যোৱা আৰু তাক মই মাতিছোঁ বুলি কোৱা ভাল খুৰাদেউ দেৱদত্ত কলিতাৰ ছোৱালী মেঘালী খুব ভাল ছোৱালী মোৰ ল'ৰাই এজনী উপযুক্ত ছোৱালীকেই পচন্দ কৰিছে
ঠিক আছে দেখা যাওক হেল্ল' দেৱদত্ত কলিতা হয়নে অঁ হয় কওকচোন হয় কওক মই ৰমকান্ত চৌধুৰীয়ে কৈছোঁ মই অচিৰে আপোনালোকৰ ঘৰলৈ যাম এটি বিশেষ কামৰ বাবে মানে মই বুজা নাই নহয় ঘৰলৈ গৈ ক'ম হয় কিন্তু মই যে দুশ্চিন্তা কৰি থাকিব লাগিব বেয়া নাপায় যদি কওকচোন বাৰু কোন নয়নৰ দেউতা ৰমাকান্ত চৌধুৰী হয় 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 কিন্তু হয় নেকি আপুনি একো দুশ্চিন্তাত ভুগিব নালাগে কওকচোন তথাপি কৈছোঁ বাৰু মই এজনী লখিমী ছোৱালীক বোৱাৰী হিচাপে পাব বিচাৰোঁ আপুনি কি কয় মোৰ ল'ৰা নয়ন আপোনাৰ ছোৱালীৰ বাবে উপযুক্ত নহয় নেকি সঁচা সঁচা মাত্ৰ আপুনি না নকৰিব তেনেহ'লে বিয়য় কওকচোন কোনদিনাখন আপোনালোকৰ ঘৰলৈ যাম এয়াহে আচল বিয়য় অতি সোনকালে গৈ আছোঁ বাৰু আহিব মই সঁচাকৈ আজি বহুত সুখী ময়ো কিন্তু কোনো কোনে কম নহয় দেই বিয়য় ঠিক আছে ৰাখিছোঁ ঐ আৰু বিহু নাচিবলৈ যাবিনে যাম তো কাৰ লগত তই সৰভূপেজনৰ লগত আকৌ তোক মই